চাইছেনে ৰাতিপুৱা আৰমানক স্কুলত লগত লৈ আহিলোঁ দুইজনে। আমাৰ যেতিয়া আৰমানক অকলে লৈ আনিব বুলি কয় নহয়, মোৰ আগতে ভয় লাগি যায়। ল'ৰাটো যে অকলে আগত বহিলেও ইমান ধূলি পায়, পিছফালে বহিলে যদিও শুই যায়, মই সেইটো ভাবোঁতেই মানে কামবোৰ কৰিবই নোৱাৰোঁ। সেইকাৰণে ভাবোঁ লগত যোৱাই ভাল, লগতেই মই আহোঁ। ক'ৰবাত ওখ চাপৰো থাকে, কিবা জাম্পিং খাব বুলি কিবা কিবি ভাৱনাবোৰ আহি থাকে। সেইকাৰণে মই প্ৰায়ভাগ লগতেই যাওঁ যিমান পাৰোঁ। আৰু এয়া চাওক, আমি আহি পালোঁ বৃহস্পতিবাৰ বজাৰলৈ। জানেনে, বজাৰৰ পৰা পাচলিবোৰ ল'লে মানে বহুত ফ্ৰেছ লাগে। আৰু এয়া চাওক, একদম ফ্ৰেছ সৰিয়হ শাক ল'লোঁ। চিম কেইটামান এমুঠি দি বান্ধি থৈছিলে, সেয়া ল'লোঁ। আৰু এইফালে আদা নাছিলে, আদা ল'লোঁ। বিলাহী, ফুলকবি এইবোৰ লৈ মেলি আকৌ ৰাজমাহ দেখাৰ লগে লগে ৰাজমাহও ল'লোঁ। মই খাই বহুত ভাল পাওঁ ৰাজমাহ, জানেনে। আৰু আজিৰ বজাৰ এয়াই চাইছেনে, গ্ৰীণ ধনিয়া, আদা, আপেলো লৈছিলে আমাৰ। আৰু এইফালে সৰিয়হ, কল, আৰু এইফালে হৈছেনে চিমৰ মুঠি, আৰু এইফালে হৈছে ফুলকবি, বিলাহী, আৰু এয়া পকা অমিতা, আৰু এয়া কাচকল, আৰু এয়া হৈছে মটৰ। আৰু আমাৰ ই খাই ভাল পায় ডিম। চাইছেনে, ডিম লৈ আনিছে। আহি লৈয়ে ডিম ভাবিলোঁ অমলেট বনাই লওঁ। আমাৰ ই খাবলৈ কালিৰ অলপ চব্জি আছে মাগুৰ মাছৰ। মই মাগুৰ মাছৰ চব্জি নাখাওঁ, সেইকাৰণে ডিমেই অমলেট কৰি লওঁ বুলি ভাবিলোঁ। ৰ'দতেই জানেনে, দুজনে ভাত কেইটামান খাই ল'লোঁ। খোৱাৰ পিছত আমাৰ ই যাব ডিউটিলৈ বুলি, আৰু মই যিমান পাৰোঁ কামখিনি কৰি ল'লোঁ। আৰু এইফালে পানী অলপ চাইছেনে, আৰমানৰ কাৰণে ৰ'দত দি থৈছোঁ, কাৰণ সি ঠাণ্ডা পানী দি বৰ বেছি গা ধুবলৈ নিবিচাৰে। গৰম হ'লে মানে পটাপট গা ধুৱে। আৰু এয়া চাইছেনে, আৰমানক লৈ আনিলোঁ স্কুলৰ পৰা। এয়া আহি পালোঁ ঘৰত। আহি লৈ আৰমানক জানেনে, পানী অলপ গৰম দি থৈছিলোঁ যে, সেইটো পানীৰে গা ধুৱাই লৈ ইফালে আকৌ লৰালৰিকৈ ভাত বনালোঁ। কাচকল ধনিয়াৰে একদম সনা বনাইছোঁ। আৰু এইফালে গৰম সৰিয়হ শাক বনাই লৈছোঁ, আৰু দাইল অলপ। আৰু এয়া চাইছেনে, শুকান মাছৰ গুৰি যে কৰি থৈছিলোঁ, সেইখিনি আজিয়ে দৰকাৰ। কাৰণ চাইছেনে, অলপ নিৰামিষ হৈ গ'লে মানে এইবোৰ খাবলৈ মন যায়, জ্বলা। আৰু আমাৰ এই দুপৰীয়া জিৰাই মেলি এতিয়া ওলাইছে ডিউটিলৈ বুলি। আৰু এই ধনিয়াখিনি চাইছেনে, মই এইখিনি একদম নিজৰিবলৈ দিছোঁ দেই, পানীৰে ধুই মেলি। গোটেই দিন এইটো সেইটো কৰি লৈ ভাগৰ লাগে, সন্ধিয়া শুম বুলি ভাবিছোঁ। জানেনে, আমাৰ এই কৰিব হোমৱৰ্ক। মাকৰ মানে ৰেষ্ট বোলা বস্তুটো নায়েই, পাহৰি যাব লাগিব। মা হোৱাৰ আগতে ৰেষ্ট মানে কি, এই শব্দটোৱে পাহৰি যাব লাগিব। আৰু এইফালে ফিল্টাৰৰ ষ্টেণ্ড এটা আমাৰ এই দোকানত কৈ আহিছিলে, সেইমতেই বনাই দিছে। কাৰণ অলপ পানীটো ৰঙা আহে, গা ধোৱা পানীটো মানে ফিল্টাৰৰ কাৰণে বাথৰুমতে লগাই ল'ম বুলি ভাবিছোঁ। দোকানীজন ইমানেই ভাল, এদিনতেই দিছে চাইছেনে বনাই মেলি। ইফালে চাইছেনে, আমাৰ ই লৈ আনিছিলে পপ, আৰু আমাৰ কাৰণে 2 কাপমান কফি, আৰু ইফালে আৰমানৰ কাৰণে হৰলিক্স বুলি লৈ আমাৰ ই গৰম পপ লৈ আনিছিলে। সেয়াৰে খালোঁ। আশা কৰিছোঁ আপোনালোকক মোৰ ভিডিঅ'বোৰ ভাল লাগিছে। আজি